ভোমোৰাগুৰি জিলা পৰিষদৰ সদস্য পদৰ বাবে ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাইজৰ বাবে নিৰ্বাচন খেলিবলৈ প্ৰস্তুত হোৱা দিলদাৰ হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ পৰিছে। প্ৰাক্তন ভোমোৰাগুৰি জিলা পৰিষদৰ সদস্য ৰফিজউদ্দিন আহমেদৰ দ্বাৰা প্ৰচাৰ অব্যাহত। ৰাইজৰ দলৰ সভাপতি শ্ৰীযুত অখিল গগৈ ডাঙৰীয়াৰ নীতি আদৰ্শ লৈ ৰাইজৰ মাজত আগুৱাই যাম বুলি ওলাইছোঁ। আপোনালোকে সকলোৱে মোৰ দোৱা আৰু আশীৰ্বাদ কৰিব। মোৰ নাম ৰফিজউদ্দিন আহমেদ। মই ভোমোৰাগুৰি জিলা পৰিষদৰ প্ৰাক্তন সদস্য। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিলোঁ। 5 বছৰ কাৰ্যকাল মই ধূপকলমে পাৰ কৰিছোঁ। এইবাৰ মোক প্ৰাৰ্থিত্ব দিয়া নহ'ল। প্ৰাৰ্থিত্ব এজন বেলেগ মানুহক দিয়া হ'ল। তেওঁ নদুৱাৰ সমষ্টিৰ পৰা আমাৰ তেজপুৰত ভোট ট্ৰান্সফাৰ কৰি আনিছে আজি 1.5 মাহ আগত, আৰু তেওঁ দলে টিকেট দিছে। গতিকে তেওঁ নিজৰ কাম কৰি আছে। এতিয়া ৰাইজৰ যিটো মই যিমানখিনি ঘূৰিছোঁ বা ৰাইজৰ মাজত গৈছোঁ, ইয়াৰ পৰা মই গম পাইছোঁ যে ৰাইজে এটা কথাত বেয়া পাইছে যে কংগ্ৰেছ দলটো বেয়া পোৱা নাই। কংগ্ৰেছ দলটো ইমান ইয়াত মাইনৰিটি এলেকাত মোটামুটি কংগ্ৰেছ দলৰ এটা গ্ৰহণযোগ্যতা আছে। কিন্তু প্ৰশ্নটো এটালৈয়ে হৈছে যে এই জিলা পৰিষদ এলেকাৰ ভিতৰৰ মানুহক নিদি বাহিৰৰ পৰা এজন মানুহ আনি পেলাই টিকেটটো দিয়া। আৰু তাৰ অভিযোগো উঠিছে, ডাঙৰ এটা অভিযোগ উঠিছে যে প্ৰায় 30 লাখ টকাৰ বিনিময়ত টিকেটটো তেওঁক দিয়া হৈছে, প্ৰদান কৰা হৈছে। এতিয়া চাওক, পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণৰূপে নিজৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ, এটা ফ্ৰেণ্ড চাৰ্কল, যাৰ লগত সদায় উঠা বহা কৰা হয়, যিসকলৰ স্থানীয় সমস্যাৰ লগত সদায় জড়িত থকা ব্যক্তিসকলে ইয়াত প্ৰাধান্য পায়। এইটো আজিৰ নহয়, বহুত আগৰ কথা, আৰু এতিয়া আগলৈও চলি থাকিব। এতিয়া আমাৰ এইবিলাক জেগাত যেতিয়া নিৰ্বাচনবিলাক হৈছে তাতো একেই কথা। তাত ৱাৰ্ড মেম্বাৰবিলাক নিৰ্দলীয় হৈছে। নিৰ্দলীয় হ'লেও নিজৰ জাতি কুটুমৰ মাজতেই বস্তুটো বেছিকৈ গৈ পেলাই এটা গোটবন্দী হৈছে। এতিয়া আমিনুল ইছলাম বুলি ক'লে আমিনুল ইছলামৰ মই লক্ষ্য কৰিছোঁ, তেওঁ মাকৰ ঘৰ এই জিলা এলেকাৰ ভিতৰত ভোজ খোৱা। তেওঁৰ মামাক 2-3জনৰ বাদে তেওঁৰ ইয়াত নিজৰ বুলিবলৈ কোনোৱেই নাই। গতিকে আজিৰ দিনত যে এনেকুৱাও নহয় যে মই এইটো কথাও নকওঁ যে একেবাৰে নিজৰে চব জেগাত থাকিব লাগিব, কিন্তু তেওঁ সামাজিক যিবিলাক কাম কাজ কৰি গৈছে অতীতত, তেওঁ আমাৰ অঞ্চলত একো কাম কাজৰ লগত জড়িত নাছিল। তেওঁ সদায়, যিহেতু 5 মাইলৰ তেওঁ বাসিন্দা, এইটো নদুৱাৰ সমষ্টিৰ অন্তৰ্গত, 5 মাইলত তেওঁ হয়তো কিছুমান মানুহৰ লগত কানেকশ্যন আছিল, এইটো বেলেগ কথা। কিন্তু ভোমোৰাগুৰি জিলা পৰিষদটো ৰাজগড়, ভোমোৰাগুৰি, দোলাবাৰী আৰু নপাম, এই 4টা পঞ্চায়ত লৈ পেলাই হৈছে। এই 4টা পঞ্চায়তত তেওঁৰ সামাজিক কোনো অৱস্থান নাছিলে বা তেওঁক চিনিও নাপায়। আজিৰ দিনত আমিনুল ইছলাম বুলি কওঁতে সেই ফটো লগাইছে ক'ৰবাৰ, কথাটো বেলেগ প্ৰচাৰৰ কাৰণে। আদাৰৱাইজ তেওঁৰ ব্যক্তিগতভাৱে কোনোবাই যদি চিনি পায়, চিনি নাপায়। আমাৰ সাধাৰণ মানুহে চিনি নাপায়, অলমষ্ট সকলো মানুহেই চিনি নাপায়, আৰু মানুহবিলাককো তেওঁ চিনি নাপায়। তেওঁ ক'ৰবাত হয়তো 2-এজনক আগৰ পৰা লগ চগ পায়, সেইটো কথা বেলেগ। কিন্তু তেওঁ এটা যিটো আপোনাৰ যিটো চিনাকি, সেইটো নাই। গতিকে ৰাইজৰ মাজত এই বিষয়টো লৈ পেলাই এটা নতুন মুখ লৈ পেলাই যেতিয়া ইলেকশ্যনটো খেলিবলগীয়া হৈছে, এইটোৰ কাৰণে এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু লগতে এইকেইদিন সংবাদ মাধ্যমবিলাকত আপোনালোকে গম পাই আছে যে তেখেতৰ বিৰুদ্ধে বহুত অভিযোগ সামাজিক মাধ্যমবিলাকত ওলাই আছে। আজি ইলেক্ট্ৰনিক মিডিয়াতে হওক বা প্ৰিণ্ট মিডিয়াতে, সেইবিলাক ৰাইজে বিচাৰ কৰিব। মই কথাবিলাক ক'বলৈ নাযাওঁ। যোৱাকালিও আজিও মই দেখিছোঁ যে জব কাৰ্ড কেলেংকাৰীৰ কথা ওলাইছে। তাৰ আগত এটা নিউজ ওলাইছে কিবা স্কিমৰ বিসংগতি কৰিছে। গতিকে মানুহজনৰ যিটো পাৰ্চনেল কেৰেক্টাৰ, সেই কেৰেক্টাৰটো মই বৰ বেছি ভাল দেখা নাই। সেইকাৰণে মই কংগ্ৰেছৰ নেতৃত্বক আহ্বান জনাম যে আগলৈ সিদ্ধান্তবিলাক লওঁতে যাতে সঠিক সিদ্ধান্ত লয়। আৰু এটা কথা, ইয়াত অগপ দলৰ কোনো ভীতিয়েই নাছিলে। অগপ দলে আমাৰ এই অঞ্চলত মোটামুটি সামান্য এটা ভোটতে সীমাবদ্ধ থাকে। আমিনুল ইছলামক টিকেট দিয়াৰ পিছত
অগপ দলটোৱে এটা শক্তি পালে আৰু আজিৰ দিনত বিভিন্ন জেগাত য'ত আমি কোনোদিনেই হাতীৰ নাম নুশুনো সেইবিলাকত মানুহৰ মুখত হাতী শুনিছোঁ আৰু নিৰ্দলীয় প্ৰাৰ্থী অখিল গগৈ ডাঙৰীয়াৰ যিটো বলিষ্ঠ নেতৃত্ব গোটেই অসমত তেখেতে দি আছে এটা ছেকুলাৰ কেৰেক্টাৰ মাইনৰিটি মানুহখিনিৰ মাজত এটা জনপ্ৰিয়তা আছে এই গোটেইখিনি মিলি মই লক্ষ্য কৰিলোঁ যে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যিজন ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী দিলদাৰ হুছেইন তেখেতৰো এটা ভাল গণবৃত্তি গঢ়ি উঠিছে তেখেত পূৰ্বৰ নপাম পঞ্চায়তৰ সভাপতি আছিল সভাপতি হিচাপে তেখেতে যথেষ্ট ভাল কাম কৰিছে তেওঁ নিজৰ এটা সেইখিনি নিজৰ জেগাত এটা আছে তাৰ বাদে অন্যান্য 3টা পঞ্চায়তো লক্ষ্য কৰিছোঁ দিলদাৰ হুছেইনৰ অখিল গগৈ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে আৰু তাৰ নিজৰ ব্যক্তিগত কেৰেক্টাৰ এই গোটেইখিনি মিলি দিলদাৰ হুছেইন ডাঙৰীয়া আজি এটা খুব ভাল পজিশ্যনত আছে মোটামুটিভাৱে যদি মই আজি আপোনালোকক এই মাধ্যমত ক'বলগীয়া হয় যে তিনিকুটীয়া যদিও প্ৰতিদ্বন্দ্বী তো মই দেখিছোঁ কণ্টেষ্টটো আহি গৈছে অগপ আৰু ৰাইজৰ দলৰ মাজত কংগ্ৰেছ দলটো 3 নম্বৰত গুচি গৈছে আগলৈ কি হয় মই নাজানো এইখিনিলৈকে যিখিনি আপডেট মই এইখিনি